গুৱাহাটী ফেঞ্চি বজাৰৰ পৰা তোৰ লাগি জানো মই এটা বেঙেনা লৈ আহিছোঁ। বেঙেনাটো খাব লাগিব হা জানো খাবি দে জানো বেঙেনাটো খাবি জানো নহ'লে মোৰ চব সন্মান গুচি যাব। বেঙেনা কোনে কোনে খাই ভাল পাওঁ ময়ো ভাল পাওঁ। তাক বৰুৱা দাদাসকল আজি মোৰ ঘৰত এটা বম পাৰ্টি আছে। পাৰ্টিটো খাব যাব নাপাহৰিবি কিন্তু ছোৱালীটো মোৰ বহুত পচন্দ হৈছে সেইকাৰণে মই পাৰ্টি দিব ওলাইছোঁ তাকো বেঙেনা আৰু খালৰ পানী। नहीं बेटे চাচোন চা বাবা মোৰ ছোৱালীকেইটা বেঙেনা ভাজি খাব নাপায় কেনেকৈ কান্দি আছে। তই যেনেকৈ নহয় গধূলি বজাৰত যাই পেলাই বেঙেনা আনি সিহঁতক ভাজি খুৱাবি দে বাবা নহ'লে সিহঁতে সদায় কান্দি থাকিব। খুৱাবি না বাবা মোক কথা দিছোঁ। करो हाथ जोड़ के मैं मोदी साहब से गुजारिश करता हूँ। रुको जरा सबर करो। আপোনালোকে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই যে কৰি লওক।